অ' মা সোনকালে আহা, অঞ্জলি দিব এতিয়া এডভাৰটাইজ দি আছে। দিলে নেকি? দিব আৰু অকণমান ৰ'বা। কোনোবা আহিলে আকৌ ৰচোন চাই আহোঁগৈ। আহচোন কি হ'ল আকৌ তোৰ? কান্দি আছ কিয়? আহচোন। একো দেখোন, তই কান্দি আছ কিয়? পেহীক নাই দেখা দেখোন, পেহী ক'ত গ'ল আকৌ? ৰিমজিমবা, মামী, মোৰ মাৰ বেমাৰ হৈছে। বহুত টকা লাগে বোলে, ডক্তৰে কৈছে। মই ক'ৰ পৰা আনিম এতিয়া ইমানবোৰ টকা? 2 লাখ বোলে লাগিব অপাৰেশ্যন কৰিবলৈ। মোৰ মা চাগে বাচি নাথাকে আৰু। কিমান দিন হ'ল? আজিৰ পৰা প্ৰায় 1 মাহ মানেই হ'ল। তই ইমান দিনে কি কৰি আছিলি? আৰু এতিয়া মাৰ ক'ত গ'ল? যি হওক যিমান টকা লাগে আমি দিম, তই টেনশ্যন ল'ব নালাগে। কিন্তু তই কানা কুটাখন বন্ধ কৰচোন আৰু মাক কৈ আছে আমাক লৈ ব'ল। আমি একেই যাম তোৰ মাৰ ওচৰলৈ আৰু পইচাবোৰ দি ডক্তৰক ভাল কৰি দিবলৈ ক'ম। তই চিন্তা নকৰিবি বোপাই। মামী ব'লা। গাড়ীখন মাতি দিওঁ নেকি? কেনেকৈ যাম ইমান দূৰ? হেৰি টিংকু, মা এতিয়া ক'ত আছে? আমাৰ গাঁৱৰে প্ৰাথমিক চিকিৎসালয়খনতে আছে। হ'ব ব'ল আমি তালৈকে যাওঁ মা। টিংকু, পেহী আপোনাৰ কি হৈছে? পেহী সাবিত্ৰী তোমাৰ কি হৈছে? হেৰি আপুনি আগত থাকি গাটো ভাল পাইছেনে বাৰু? ডক্তৰ একোৱেই নাই বাৰু, মোৰ গাটো বহুত বেয়া কৰি আহিছে। মোৰ উশাহটো লাহে লাহে ছুটি হৈ আহিছে। মা তুমি তেনেকুৱাকৈ নকৰিবাচোন মা। ডক্তৰ আপুনি মোৰ মাক ভাল কৰি দিছে। আপোনাক মই হাত জোৰ কৰিছোঁ। যিমান টকা লাগে মই দিম ডক্তৰ। আপুনি সাবিত্ৰীক ভাল কৰি দিয়ক। আপুনি ৰ'বচোন, মই নিজে ভাবি পোৱা নাই মই কি কৰিব লাগে। ডক্টৰে তেনেকুৱা কৰিলে কি হ'ব? আপুনি কেনেকৈ পেহীক ভাল কৰি দিয়ক। যিমান টকা লাগে আমি দিম। মিনতি এফালে আহাচোন। সাবিত্ৰী কোৱাচোন বাৰু। সাবিত্ৰী ভালকে চাবা। মই আৰু মোক কিয় এৰি থৈ গ'লা তুমি? ডক্তৰ আপুনি মাইক বচাওকচোন। মই আৰু একো কৰিব নোৱাৰিম আৰু। আই এম চৰি। ডক্তৰ আপুনি তেনেকৈ ক'লে নহ'ব নহয়। মই যাওঁ, আপোনালোকে ডেড বডিটো ঘৰলৈকে লৈ যাওক। মামী কি হ'ব এতিয়া? তই আজিৰ পৰা আমাৰ ঘৰতে থাকিবি দে, ব'ল। ইগো তই কিবা খালিনে? খালোঁ বা। মামী ক'ত গ'ল? আছে আৰু ভিতৰতে কাম বন কৰি। ৰ'ব মাতি দিছোঁ। মা এইপিনে আহাচোন। কামৰ সময়ত যে মাতি থাকো নহয়, মই বৰ বেয়া পাওঁ। কচোন কি হ'ল আকৌ? তোমাক টিকুৱে মাতিছিলে, সেইকাৰণেহে গৈছিলোঁ। কি হ'ল টিকু বেটা? মামী আপোনালোকে আৰু মোক কিমান দিন আপোনালোকৰ ঘৰত ৰাখিব? মই আৰু কিমান দিন ইয়াত থাকিম? তই নিজৰ ঘৰ বুলি থাকি গোটেই জীৱনটো এইটো ঘৰতে থাকিব লাগিব। মোৰ ল'ৰা বুলিবলৈ নাই। তই মোৰ ল'ৰা আজিৰ পৰা, আৰু তই মোক আজিৰ পৰা মামী বুলি মাতিব নালাগে। তই মোক আজিৰ পৰা মা বুলি মাতিবি। আৰু তোৰ এজনী নিজৰ বায়েৰ, বুজিছ? তোৰ ইয়াৰ পৰাই বিয়া পাতিম, ইয়াতে ঘৰ সংসাৰ চলাবি, আমাৰ লগতেই থাকিবি। তোৰ দেউতাও নাছিলে, মায়ো নাই বুলি ভাবি ল'বি। দেউতাটো তোৰ সৰুকালতেই ঢুকাল। এতিয়া ইমান ডাঙৰ হওঁতেই মাৰজনীও গ'ল। হ'ব দে, চিন্তা কৰি নাথাকিবি। তই আমাৰ ঘৰতে আজিৰ পৰা থাকিবি। তোক ইয়াত কোনেও একো অশান্তি নিদিয়ে। হ'ব মামী, হ'ব মা। এয়াহে মোৰ আচল ল'ৰা। বাৰু ৰঙেলি যাচোন যা, ভিতৰত মই অলপ সহায় কৰি দে। মা তুমি মোক কিয় ৰঙেলি মাতা? তুমি মোক ৰঙেলি বুলি নামাতিবা, তুমি মোক ৰিমজিম বুলি মাতিবা, নহ'লে মই কিন্তু কাণে পেলাম। হ'ব ৰিমজিম, হ'ব দে এতিয়া যা। হ'ব মা। মই এতিয়া শুওঁ। হ'ব ভাতকেইটা খাই বৈ শুবা, এতিয়া শুব নালাগে। মোৰ মা মৰাৰ পিছত তুমিয়ে মোৰ মা, আৰু তোমাৰ কথানো মই নুসুধিম নে? হ'ব বাৰু দিয়া। তুমি অকণমান বহা লাগিলে ইয়াতে। মা কি ক'ব লাগে কৈ দিয়া আকৌ। আমাৰ ভিউৱাৰ্ছবিলাক বহুত ভাল, একো নকওঁতেই সকলোখিনি যি কৰিব লাগে কৰি দিয়ে।
আপোনালোকে আমাৰ ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে সকলোত থাকি আগতেই পায়। তেনেহ'লে আজিলৈ বাই, আৰু এটা নতুন ভিডিঅ'ৰ লগত আমি আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। তেতিয়ালৈকে চাই থাকক।